student, welcome back to our MNS classes. तो आज আমি ক্লাস 10 और प्रथम अध्याय पुनरालोचना करिम। तुम्हारे भिडिओटी स्किप नकराक एकफाলৰ পৰা চাবা। तो क्लास 10 और जनरल मैथ्सर प्रथम अध्याय तो आছিলে पुनरालोचना। ইয়াতে আমাৰ क्लास 7 और 8 और এই বস্তুখিনি আলোচনা কৰা হ'ব। তোমালোকে চাবা প্ৰথম পুনৰালোচনাত আছে আমাৰ সমানুপাত। কিন্তু সমানুপাত জনাৰ আগতে আমি অনুপাত কি সেইটো জানিব লাগিব। তাই আজি আমি আৰম্ভ কৰিছো। আগতে মই লিখি লৈছো, তা চাবা মই বুজাই দিছো। প্ৰথমটো হ'ল আমাৰ অনুপাত। অনুপাত কি? অনুপাত হ'ল আমাৰ দুটা ৰাশিক হৰণেৰে কৰাৰ তুলনাত অনুপাত বুলি কোৱা হয়। আৰু অনুপাতৰ সাধাৰণতে কোনো একক নাথাকে। চাবা কি আছিলে যে ধৰা হল ৰামৰ বয়স 20 বছৰ আৰু ৰহিমৰ বয়স 25 বছৰ। তা ৰাম আৰু ৰহিমৰ বয়সৰ যদি অনুপাত উলিয়াব যাও কি হ'ব? এতেকে আমাৰ ৰাম আৰু ৰহিমৰ বয়সৰ অনুপাত হ'ব, এটা সোয়াতে দুজন ব্যক্তিৰ নাম আছে। এজনৰ নাম হল আমাৰ ৰাম আৰু আনজনৰ নাম হল আমাৰ ৰহিম। ইয়াতে উলিয়াব দিছে কাৰ কাৰ? ৰাম আৰু ৰহিমৰ বয়সৰ অনুপাত উলিয়াব দিছে। ইয়াতে অনুপাত উলাওতে যেহেতু আমাৰ ৰামৰ নামটো আগত আছে, ৰামৰ বয়সটো আমি লব হিচাপে লব লাগিব আৰু ৰহিমৰ বয়সটো আমি হৰ হিচাপে লব লাগিব। যেহেতু আমাৰ ৰামৰ নামটো আগত আছে, তো লিখিলো ৰামৰ বয়স আছিল 20 বছৰ আৰু ৰহিমৰ বয়স আছিল 25 বছৰ। প্ৰথম কথা হ'ল আমাৰ বছৰ কেনসেল যাব, তাৰ পিছত ওপৰত থাকিল 20, তলত হ'ল 25। এইখিনি যদি আমি লঘিষ্ঠ আকাৰলৈ নিও তেতিয়াহ'লে 5 কাটিলে 4 বাৰ যাব, 5 কাটিলে 5 বাৰ যাব, আৰু এইটো অনুপাতত প্ৰকাশ কৰিলে 4:5 হ'ব। আকৌ যদি আমি ৰহিম আৰু ৰামৰ বয়সৰ অনুপাত উলালো হয় তেতিয়াহ'লে ৰহিমৰ বয়সটো ওপৰত হলে হয় আৰু ৰামৰ বয়সটো তলত হলে হয়। তেতিয়া আমাৰ অনুপাতটো হলে হয় 5:4। তো নেক্সট পেজলৈ আহিছো আমি। এইবাৰ চোৱা এই যে আমি অনুপাত উলিয়ালো, যে সেই অনুপাতটো আমি যাদৃচ্ছিকভাৱে ধৰিছো যে a:b। অনুপাতৰ ক্ষেত্ৰত কিবা এটা অনুপাত লিখিলে সেই অনুপাতৰ আগৰ অংশটোক আমি পূৰ্ব পদ বুলি কওঁ আৰু পিছৰ অংশটোক আমি উত্তৰ পদ বুলি কওঁ। অৰ্থাৎ a:b অনুপাতৰ ক্ষেত্ৰত এক পূৰ্ব পদ বুলি কোৱা হয় আৰু b উত্তৰ পদ বুলি কোৱা হয়। এটা অনুপাতৰ ক্ষেত্ৰত পূৰ্ব পদ ডাঙৰ হ'ব পাৰে, পূৰ্ব পদ সৰু হ'ব পাৰে, নাইবা উত্তৰ পদ আৰু পূৰ্ব পদ দুটা সমান হ'ব পাৰে। তাৰ ওপৰত ভিত্তি কৰি অনুপাতবিলাকক নামকৰণ কৰা হৈছে। সেইখিনি আমি টকাত ৰাখিছো। চোৱা কি লিখি আছে যে a:b অনুপাতক লঘু অনুপাত বুলি কোৱা হয় যদিহে a<b হয়। মানে যে আমাৰ এটা অনুপাত দিয়া থাকিলে যদি অনুপাতটোৰ পূৰ্ব পদ উত্তৰ পদতকৈ সৰু হয় তেতিয়াহ'লে সেই অনুপাতটোক আমি লঘু অনুপাত বুলি কওঁ। কেইটামান উদাহৰণ দিছো চোৱা, যে 1:3 এটা লঘু অনুপাত। ইয়াতে পূৰ্ব পদ হ'ল আমাৰ 1 আৰু উত্তৰ পদ হ'ল 3। এই পূৰ্ব পদটো উত্তৰ পদতকৈ সৰু, সেইকাৰণে এই 1:3 টোক আমি ইয়াত কি অনুপাত বুলি কম? লঘু অনুপাত বুলি কম। আৰু এটা উদাহৰণ দিছো 2:7। এনেকুৱা বহুত আছে। তো নেক্সট এবাৰ 2 নম্বৰত আছে যে a:b অনুপাতক গুৰু অনুপাত বুলি কোৱা হয় যদিহে a > b। মানে এটা অনুপাতক গুৰু অনুপাত বুলি কোৱা হ'ব যদিহে সেই অনুপাতটোৰ পূৰ্ব পদটো উত্তৰ পদতকৈ ডাঙৰ হয়, মানে ইয়াৰ উলটা। তে কেইটামান মই গুৰু অনুপাতৰ উদাহৰণ দিছো 3:2, 5:3। এইবিলাক হ'ল আমাৰ গুৰু অনুপাত। গুৰু অনুপাত কিয় হ'ল? এটা চোৱা, পূৰ্ব পদটো উত্তৰ পদতকৈ ডাঙৰ আছে, ইয়াতে পূৰ্ব পদটো উত্তৰ পদতকৈ ডাঙৰ আছে। পূৰ্ব পদটো যদি উত্তৰ পদতকৈ ডাঙৰ হয় তেতিয়াহ'লে সেই অনুপাতটোক আমি গুৰু অনুপাত বুলি কওঁ। গুৰু মানে ডাঙৰ, মানে ইয়াৰ যদি ভেলু লোৱা 1তকৈ ডাঙৰ মান ওলাব, আৰু লঘু মানে হ'ল সৰু, আৰু ইয়াৰ যদি আমি সাংখ্যিক মান উলিয়াও তেতিয়াহ'লে ইয়াৰ মানটো আমাৰ 1তকৈ সৰু হ'ব। নেক্সট এবাৰ আছে আমাৰ 3 নম্বৰ চোৱা, a:b অনুপাতক একক অনুপাত বুলি কোৱা হয় যদিহে a = b হয়। অৰ্থাৎ এটা অনুপাতক একক অনুপাত বুলি কোৱা হ'ব যদিহে
উত্তৰ পথ আৰু পূৰ্ব পথ দুটাই কি হয় সমান হয় এতিয়া চোৱা কেইটামান উদাহৰণ দিছোঁ 2:2 পূৰ্ব পথ আৰু উত্তৰ পথ সমান 3:3 5:5 এইবিলাক হ'ল আমাৰ কি একক অনুপাত মানে পূৰ্ব পথ আৰু উত্তৰ পথ যদি সমান হয় সেই অনুপাতবিলাকক আমি কি বুলি কম একক অনুপাত বুলি কম এবাৰ 4 নম্বৰত কি আছে চোৱা যে দুটা অনুপাতৰ পূৰণফল এক হলে অনুপাত দুটাক এটাক আনটোৰ বিপৰীত অনুপাত বুলি কোৱা হয় মানে আমি দুটা অনুপাত যদি লওঁ আৰু সেই অনুপাত দুটা যদি পূৰণ কৰি দিয়াৰ পিছত যদি মানটো এক হয় তেতিয়াহ'লে সেই অনুপাত দুটাক এটাক আনটোৰ বিপৰীত অনুপাত বুলি কোৱা হয় চোৱা 2:3 বিপৰীত অনুপাত কিমান হ'ব নাইবা আৰু এক ধৰণে ক'ব পাৰা যে অনুপাত এটাৰ পূৰ্বপদক উত্তৰপদ কৰি আমি যিটো অনুপাত পাম সেই অনুপাতটোক বিপৰীত অনুপাত বুলি কোৱা হ'ব তেতিয়া চোৱা ইয়াতে আছে আমাৰ 2:3 তেতিয়া ইয়াৰ বিপৰীত অনুপাত ওলাব দিলে পদবিলাক ইণ্টাৰচেঞ্জ কৰি দিলে হ'ল অৰ্থাৎ পূৰ্বপদটো উত্তৰপদ বনাই দিলে হ'ল উত্তৰপদটো পূৰ্বপদ বনাই দিলে হ'ল তাৰমানে 2:3 বিপৰীত অনুপাত হ'ব আমাৰ কিমান 3:2 ঠিক একেদৰে 1:7 বিপৰীত অনুপাত কিমান হ'ব ওলটাই দিলে হ'ল 7:1 then next এবার 5 নম্বৰ চোৱা 5 নম্বৰত আছে যে দুটা বা ততোধিক অনুপাতৰ পূৰ্ব পদবোৰৰ পূৰণফল আৰু উত্তৰ পদবোৰৰ পূৰণফলে কৰা অনুপাতক মিশ্ৰ অনুপাত বুলি কোৱা হয় তাৰ মিশ্ৰ অনুপাত কাক কয় যে মিশ্ৰ অনুপাত মানে হ'ল আমি অনুপাত দুটা লওঁ বা তিনিটা লওঁ বা চাৰিটা লওঁ বা পাঁচটা লওঁ আমি যিমান কেইটা লওঁ সেই অনুপাত কেইটাৰ যদি আমি মিশ্ৰ অনুপাত উলিয়াব বিচাৰোঁ কি কৰিম সেই অনুপাত কেইটাৰ পূৰ্ব পদবিলাক পূৰণ কৰিম আমি কিবা এটা ফল পাম আকৌ উত্তৰ পদবিলাক পূৰণ কৰিম কিবা এটা ফল পাম সেই পূৰণ ফল দুটাক নতুন অনুপাত কৰাৰ লগে লগে আমি যিটো অনুপাত পাম সেই অনুপাতটোক সেই অনুপাত কেইটাৰ মিশ্ৰ অনুপাত বুলি কওঁ যেনেকৈ চাবা মই বুজাই দিছোঁ এটা 2:3 3:7 আৰু ধৰা 14:3 ইয়াৰ মিশ্ৰ অনুপাত ইয়াতে আমাৰ অনুপাত কেইটা আছে টোটাল অনুপাত আছে তিনিটা এটা দুটা তিনিটা এই তিনিটা অনুপাতৰ মিশ্ৰ অনুপাত উলিয়াব দিলে মিশ্ৰ অনুপাত মানে কি আছিলে এই অনুপাত তিনিটাৰ আমি পূৰ্ব পদবিলাক পূৰণ কৰিম ইয়াৰে পূৰ্ব পদ হ'ল আমাৰ 2 ইয়াৰে 3 ইয়াৰে হ'ল 14 এইবিলাক পূৰণ কৰি আমি লব হিচাপে লিখিম মানে ওপৰত পূৰণ হ'ব আমাৰ 2 3 আৰু 14 আৰু হৰত পূৰণ হ'ব এই অনুপাতবিলাকৰ উত্তৰ পদবিলাক 3 7 আৰু 3 পূৰণ কৰি দিয়া 3 7 এইখিনি আমি লঘিষ্ঠ আকাৰত নিম 3 3 কেঞ্চেল যাব হাতেৰে দুইবাৰ যাব ওপৰত থাকিলে আমাৰ 2 আৰু 2 পূৰণ কৰিলে 4 তলত হ'ব আমাৰ 3 মানে 4:3 এই 4:3 হ'ব আমাৰ 2:3 3:7 আৰু 14:3 মিশ্ৰ অনুপাত তো নেক্সট এইবাৰ আমাৰ কিতাপত যেটো টপিক আছে প্ৰথম টপিকটোৰ নাম আছিল সমানুপাত এটা আমি কিতাপলৈ আহিছো ইয়াৰ আগত আমি আগৰ বেসিকখিনি আলোচনা কৰিলো এতিয়া চোৱা ইয়াতে আছে আমাৰ সমানুপাত ইংৰাজীত প্ৰপৰচন বুলি কোৱা হয় তা সমানুপাত মানে কি যে যিবোৰ অনুপাতৰ সাংখ্যিক মান একে সেইবোৰ অনুপাতক সমানুপাত বুলি কোৱা হয় মানে অনুপাতটো লিখতে বেলেগ কিন্তু তাৰ অৰিজিনাল যেটো ভ্যালু সাংখ্যিক মানটো একে হেনেকুৱা অনুপাতক আমি সমানুপাত বুলি কওঁ চাবা মই ডায়াগ্ৰামৰ দ্বাৰা বুজাই দিছো ধৰা এটা আপেল এই আপেলটোক মই দুই ভাগ কৰি এক ভাগ খাইছো বুলি ধৰিছো তাহলে এইখিনি কি বুজাব এইখিনি বুজাব আমাৰ দুই ভাগৰ এক অংশ এটুক যেতিয়া আমি অনুপাতত প্ৰকাশ কৰিম 1:2 হ'ব
আকৌ সেই একেই আপেল সম পৰিমাণৰ আপেল ইয়াতে আগতে আমাৰ সৰু ডাঙৰ হৈছে সমান বুলি ধৰি ল'বা। এতিয়া চোৱা এই আপেলটো কি কৰিলোঁ 4টা ভাগ কৰিলোঁ। টোটেল কেইটা ভাগ কৰিলোঁ 4টা ভাগ কৰিলোঁ আৰু 4টা ভাগৰ এই আঁচ দিয়া অংশটোৱে কি বুজাব 4 ভাগৰ 2 অংশ 4 ভাগৰ 2 অংশ। আকৌ ইয়াক যেতিয়া অনুপাতত প্ৰকাশ কৰিম 2:4 ওলাব। এতিয়া চোৱাচোন এই চিত্ৰ দুটাত লক্ষ্য কৰা কি আছে এইটো মানে আপেলটোৰ আধা অংশ বুজাই আছে এইটো মানে আপেলটোৰ আধা অংশ বুজাই আছে কিন্তু অনুপাতবিলাক বেলেগ বেলেগ। ইয়াতে অনুপাত হ'ল আমাৰ 1:2 ইয়াতে হ'ল আমাৰ 2:4। তা অনুপাতখিনি বেলেগ বেলেগ কিন্তু ইয়াৰ যিটো সাংখ্যিক মান সাংখ্যিক ভ্যালু সেই ভ্যালু দুটা কি সমান বুজাইছে। ইয়াতেও আধা বুজাইছে তাতেও আধা বুজাইছে। এনেকুৱা যদি হয় তেতিয়াহ'লে এই অনুপাতবিলাকক আমি কি বুলি ক'ম সমানুপাত বুলি ক'ম। মানে কি এই 1:2 আৰু 2:4 এই দুটা সমানুপাত আৰু সমানুপাতক এইটো চিনেৰে বুজোৱা হয় আৰু এইটো চিন লিখোতে অলপ বেয়া লাগে কাৰণে বেয়া দেখা যায় কাৰণে আমি এইটো নিলিখি সমান চিনেৰে বুজোঁ। নেক্সট এবাৰ আহা সমানুপাত। সমানুপাতৰ ভাগ আছে সমানুপাতৰ ভাগ হ'ল দুটা। 1 নম্বৰটো হ'ল আমাৰ প্ৰত্যক্ষ সমানুপাত 2 নম্বৰটো হ'ল আমাৰ পৰোক্ষ সমানুপাত বা ব্যস্তানুপাত বুলি কোৱা হয়। এতিয়া প্ৰত্যক্ষ সমানুপাত কি পৰোক্ষ সমানুপাত কি আমি একফালৰ পৰা চাই যাম। প্ৰথমটো হ'ল আমাৰ প্ৰত্যক্ষ সমানুপাত। প্ৰত্যক্ষ সমানুপাত কি আছিলে যে দুটা ৰাশি x আৰু y ৰ ক্ষেত্ৰত যদি x ৰ মান বাঢ়িলে y ৰ মান বাঢ়ে বা x ৰ মান কমিলে y ৰ মান কমে তেন্তে ৰাশি দুটাক প্ৰত্যক্ষ সমানুপাতত থকা বুলি কোৱা হয়। আৰু এই কথাখিনি আমি যদি যেতিয়া গণিতত প্ৰকাশ কৰিম তেতিয়া এনেকৈ লিখা হয় x proportional y। এই প্ৰপৰ্চনেল উঠাই সমান চিন দিলে তেতিয়া আমি কি কৰিব লাগে এটা সমানুপাতিক ধ্ৰুৱকেৰে পূৰণ কৰিব লাগে। পূৰণ কৰি দিলে হ'লে কে লিখিলে মানে কি এটা সমানুপাতিক ধ্ৰুৱক। আকৌ যেতিয়া আমি yটো পক্ষান্তৰ কৰি দিম এইফালে পূৰণ হৈছিল এইফালে হৰণ হ'ব। মানে সেই ৰাশিবিলাকক যদি আমি এনেকৈ বুজাওঁ যে দুটা ৰাশি x আৰু y x1 y1 x2 y2 x3 y3 এনেকুৱাকৈ যদি থাকে আৰু আমি এইবিলাকৰ যদি অনুপাত কৰিলে আমি সেই অনুপাতৰ এটা নিৰ্দিষ্ট মান পাওঁ সদায় একে মান পাই থাকোঁ তেতিয়াহ'লে আমি এই ৰাশিখিনিক কি বুলি ক'ম প্ৰত্যক্ষ সমানুপাতত থকা বুলি ক'ম। এটা কি লিখিলোঁ মই x/y x1/y1 x2/y2 x3/y3 আৰু যদি এনেকুৱাকৈ থাকিলে হয় গোটেইখিনি যদি আমি এনেকুৱাকৈ অনুপাত কৰিলোঁ হয় আৰু সেই অনুপাত কৰাৰ পিছত যদি আমি এটা নিৰ্দিষ্ট মান পালোঁ হয় কনষ্টেণ্ট মান পালোঁ হয় তেতিয়াহ'লে এই ৰাশিখিনিক আমি কি বুলি ক'ম প্ৰত্যক্ষ সমানুপাতত থকা বুলি ক'ম। এতিয়া এটা কথা তোমালোকে মনত ৰাখিবা এনেকুৱা তালিকা যদি দিয়া থাকে আমি তালিকাখন লক্ষ্য কৰিম। তালিকাখন কেনেকৈ লক্ষ্য কৰিম আমি প্ৰথমতে হৰণ কৰি চাম। যদি হৰণ কৰিলে আমি সদায় একে মান পাওঁ তেতিয়াহ'লে আমি কি কোনটো অনুপাতত থকা বুলি ক'ম প্ৰত্যক্ষ সমানুপাতত থকা বুলি ক'ম। আৰু ইয়াৰ পিছতটো আছোঁ এইবাৰ চাবা পৰোক্ষ সমানুপাত। পৰোক্ষ সমানুপাত মানে কি দুটা ৰাশি x আৰু y ৰ ক্ষেত্ৰত যদি x ৰ মান বাঢ়িলে y ৰ মান কমে বা x ৰ মান কমিলে y ৰ মান বাঢ়ে তেন্তে ৰাশি দুটাক পৰোক্ষ সমানুপাতত থকা বুলি কোৱা হয়। আৰু ইয়াক গাণিতিকভাৱে এনেকৈ প্ৰকাশ কৰা হয় যে x proportional 1/y proportional তুলি দিলে এটা সমান চিন আহে আৰু সমান চিন দিয়াৰ লগে লগে এটা সমানুপাতিক ধ্ৰুৱক পূৰণ হয়। তাৰপিছত পক্ষান্তৰ কৰিলে yটো এইফালে পূৰণ হ'ব। তাৰপিছত এইখিনি যদি আমি এনেকুৱাকৈ তালিকা বনাওঁ তেতিয়া তালিকা চোৱা xy x1 y1 x2 y2 x3 y3 এইবিলাক পূৰণ কৰিলে যদি আমি সদায় একেই মান পাওঁ তেতিয়া আমি কি বুলি ক'ম যে সেই x আৰু y ৰাশি দুটা পৰোক্ষ সমানুপাতত আছে। এতিয়া দুটা কথা মনত ৰাখিবা মানে আমাৰ অনুশীলনত এনেকুৱা প্ৰশ্ন পাবা এনেকুৱা তালিকা দিয়া থাকিব তালিকা দিয়া থকাৰ পিছত তাতে কৈ নিদিয়ে যে এইখিনি সমানুপাতত আছে না প্ৰত্যক্ষ সমানুপাতত আছে না পৰোক্ষ সমানুপাতত আছে। আমি কি কৰিম আমি দুটা বস্তু চেক কৰিম। প্ৰথমতে চেক কৰিম আমি হৰণ কৰি চাম যিখিনি মান দিয়া থাকিব সেইখিনি মান হৰণ কৰাৰ পিছত যদি একে মান পাওঁ তেতিয়া আমি প্ৰত্যক্ষ সমানুপাতত থকা বুলি ক'ম। যদি হৰণ কৰাৰ পিছত একে মান নাপাওঁ আমি পূৰণ কৰি চাম যদি পূৰণ কৰিলে আমি একে মান পাওঁ তেতিয়াহ'লে আমি সেই ৰাশি দুটা পৰোক্ষ সমানুপাতত থকা বুলি ক'ম। তাৰপিছত চাবা এতিয়া চোৱা 4টা ৰাশি যে 4টা ৰাশি a b c আৰু d ক্ৰমিক সমানুপাতত থাকিলে
আমি সেইটো কেনেকৈ লিখিব পাৰোঁ যে a is to b equal c is to d আকৌ এইটো ৰাখি আমি a divided by b equal c divided by d লিখিব পাৰোঁ আকৌ চোৱা এইখিনি যদি আমি বজ্ৰপূৰণ কৰোঁ a into d equal b into c হ'ব অৰ্থাৎ চোৱা চাৰিটা ৰাখি যদি ক্ৰমিক সমানুপাতত থাকে তেতিয়া আমি a is to b equal c is to d লিখিব পাৰোঁ এতিয়া চোৱা এই যে লিখিলোঁ ইয়াতে আমাৰ a আৰু d প্ৰান্তীয় পদ বুলি কয় প্ৰান্তীয় পদ বুলি কোৱা হয় a আৰু d কি বুলি কোৱা হয় প্ৰান্তীয় পদ বুলি কয় আকৌ b আৰু c মধ্যপদ বুলি কয় তেতিয়াহ'লে আমি এইখিনি কি পালোঁ a into d কৰিলে আমি যি মান পাওঁ b into c কৰিলে আমি একে মান পাওঁ তে a into d নিলিখি মই কি লিখিব পাৰোঁ a আৰু d কি আছিলে প্ৰান্তীয় পদ অৰ্থাৎ প্ৰান্তীয় পদৰ পূৰণফল সমান মধ্যপদ দুটাৰ পূৰণফল আৰু এই a is to b equal c is to d যদি হয় তেতিয়াহ'লে এই d টোক আমি কি বুলি কওঁ চতুৰ্থ সমানুপাতি বুলি কওঁ ইয়াত d চতুৰ্থ সমানুপাতি বুলি কোৱা হয় তো আজিলৈ এইখিনি থাকক ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি অনুশীলনীৰ প্ৰশ্নবোৰ সমাধান কৰিম